ছামাৰ ভেকেশ্যনৰ পিছত আজি আমাৰ প্ৰথম ক্লাছ হ'ব। গৰম বন্ধ মানে জুলাই মাহটো আমাৰ যিহেতু বন্ধ আছিল, সেইবাবে আজি ফাৰ্ষ্ট ক্লাছ বুলি ক'ব পাৰিম আৰু। আমাৰ হেৰিখন আমাৰ যোনখন পাৰ্ক আছে সেইখন অলপ চেঞ্জ কৰিছে গোটাই। কালাৰ চালাৰ কৰি হেৰি কৰলাক আৰু বৰষুণৰ হেৰি কাৰণে চব পুৰা একদম চাফা। আজি ৰ'দো পৰা হৈছে আৰু। বৰষুণৰ বতৰ আৰু পুৰা মধুৰিআমডাল আৰু এইভাগে আপোনালোকে গমেই পাইছে জালুকপুতে আমাৰ গাছডাল নাই। এই আজি প্ৰথম কলেজ আহি কেনে লাগছি নব্বৈ আমাৰ বাপা হা আজি আল্টিমেট তোৰ আমাৰ বকুই বাবাৰ কেনে লাগছি আজি ফাৰ্ষ্ট আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ এটা মোৰ মেইন এই হয় কথা আছে। আজি সেইটো ফাৰ্ষ্ট আপোনাৰ ক্লাছ লাষ্টত কেঁচা চাব, লাগে কি কাৰণ সেইটো দেখা পাব। ভাল লাগিল ভাল লাগিল পুৰা আজি মোৰ ফাৰ্ষ্ট ক্লাছ নহয় মোৰ চাৰিদিন হ'ল আজি মোৰ ফাৰ্ষ্ট ক্লাছ না মোৰ ফাৰ্ষ্ট ক্লাছ আজি তাৰমানে একদম ছামাৰ ভেকেশ্যনৰ প্ৰথম না পুৰা ষ্টুডেণ্ট ভৰ্তি হৈ গৈছে একদম মানে আচৰিত ষ্টুডেণ্ট। ষ্টুডেণ্ট পুৰা ফুল। ইয়াতে হ'ল আমাৰ মেইন প্ৰব্লেম কথা। আজি আমি 6-7 মান দেখিলোঁ আপোনাৰ এইটো এনটি ৰোডৰ যোনটো আপোনাৰ ৰাস্তা আছে, ৰাস্তাটো আজিকালি মানে কোনো ঠিক কৰা হেৰি নাই। আমাৰ মামাও আহিছে হেমকৃষ্ণ বিশ্ব তেখেতে আহি গৈছে, কিন্তু এই ৰাস্তাটো এতিয়া বৰ্তমান কোনো খবৰ লোৱাই নাই। চাওক একবাৰ যেনে চন্দ্ৰত খোজ দিয়া জেগা এটাই টেম্পু খান এইবোৰে পালটে একবাৰ সিবোৰে পালটে সেনেকুৱা টাইপত যাই আছে মানে। আচৰিত মানে টেম্পু খানে আমি যাওঁতে ভয় লাগে কেতিয়াবা ৰাস্তাটো দি। এনে হৈছে মানে এনটি ৰোডটো আচৰিত এটা। কিন্তু এতিয়া কোনো 6-7 মাহ হ'ল কোনো এতিয়া খবৰ নাই বৰ্তমান এই ৰাস্তাটো। সেই হিচাপে পৰি আছে। বোলে চাব পাৰে ৰাস্তাৰ অৱস্থা নাই মানে একদম। কি যে পানী হ'লে মানে গাটা হৈ যায় কেতিয়াবা গমেই নাপাওঁ আমি কেতিয়াবা যাই থাকোঁ কলেজত, কিন্তু এনেকুৱা মানে ৰাস্তাটো হৈ গৈছে অৱস্থাই বেয়া। টেম্পু চালককেইটাও সেইটো গম পাইছে, আমি সদায় টেম্পুয়ে যাওঁ, টেম্পু বাছেদি অহা যাব, কিন্তু গাড়ী হেৰিকেইটাই গম পায় আপোনাৰ। কিন্তু আপোনাৰ এটা কথা হয়, সদায় দালি চাউলৰ দাম বাঢ়ি আছে। কিন্তু আমাৰ এই ৰাস্তাটো আজিকালি হেৰি হ'ব না নহয় এইটো গম পোৱা নাই। এনটি ৰোড না এনেকৈ থাকিব। তাৰো বিশেষ বেলেগ আৰু এটা চাওক আপোনালোকে এনটি ৰোডটো বেলেগেই কথা। আপোনাৰ এনটি ৰোড এইটো মেইন ৰোড চব গুৱাহাটী যোৱা, তাৰে লগতে আমাৰ কলেজৰ যিগিলা ষ্টুডেণ্ট আছে, ষ্টুডেণ্টৰ আপোনাৰ ৰঙিয়া কলেজৰ আপোনাৰ যোৱা ৰাস্তা সেইটো আপুনি বিষয়ে চাব নেকি? মানে ৰঙিয়া কলেজত যোনটো আমি যাওঁ মানে নিউজ যিগিলা ৰিপৰ্ট থাকে মানে এইগিলাক হেৰি নপৰে। চাওকচোন আমাৰ ৰঙিয়া কলেজত যোৱা এইটো ৰাস্তা আজি আমি 5 বছৰে এৰি গ'লো, কিন্তু এই ৰাস্তাটো ঠিক হ'ব বুলি শুনছোঁ, কিবা ফ্লাই অভাৰ হ'ব বুলি। কিন্তু এই ৰাস্তাটো এতিয়া বৰ্তমান কোনো ঠিকৰ হেৰিয়ে পোৱা নাই। সীমা মাৰা বুলি কয় এই ৰাস্তাটো আমাৰ হেমন্ত শৰ্মা তেখেতো আহি গ'ল, PGটো উদ্বোধন কৰিল, কিন্তু এই ৰাস্তাটোত দিয়া অলপমান ঠিক কৰিব। কিন্তু এই ৰাস্তাটোতো মানে কোনো খবৰে নাই এতিয়ালৈকে। ৰাস্তাটো ঠিক হ'ব না কি তাৰ কোনো হেৰি নাই। এনেই ৰাস্তা হৈছে মানে বেটটো কেতিয়াবা ফাল্টু অৱস্থিত হৈ যায় আমাৰ। আমি 5 বছৰ থাকিলে এই ৰাস্তাটোৱে দেখিলোঁ আৰু কি কৰিম আৰু আমাৰ এটা বছৰ আছে, কিন্তু কিজানি সেই ৰাস্তাত ঠিক হয় কি নহয় তাৰে কোনো আশা নাই যেন পাইছোঁ। কলেজৰ এই ৰাস্তাটো আৰু এইটো মোৰ এটা শ্বৰ্ট ভিডিঅ' আছিল আৰু